Hello friend, after a long time আজি আকৌ আপোনাৰ মাজলৈ আৰু এটা ইম্পৰ্টেণ্ট ভিডিঅ' লৈছোঁ। আজিৰ ভিডিঅ'ত কিছুমান কথা ডিছকাছ কৰিম, কাৰণ বহুতখিনি কেণ্ডিডেট ল'ৰা বা ছোৱালী বহুতে মোক মেছেজ কৰে যে মানে দিছ টাইম দ্য মষ্ট মানে বহুত সবচে প্ৰফিটেবল কোনটো কোৰ্চ পঢ়িলে হয় মেডিকেল কোৰ্চত। চ' তাৰে ৰিলেটেড আজি ডিছকাছ কৰিম। যিসকল কেণ্ডিডেট হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বহি আছে আৰ্টছ ছায়েন্স বা যিসকলৰ দিব হায়াৰ ছেকেণ্ডেৰী ফাইনেল, চ' সকলোৱে ভিডিঅ'টো চাব, কাৰণ আপোনালোকৰ যদি মেডিকেল কোৰ্চ কৰাৰ মন আছে, চ' কৰাৰ আগত কোনটো কোৰ্চ কৰিলে ইন ফিউচাৰ আপোনালোকৰ প্ৰফিট হ'ব, লগে লগে জব পাব বা জব নাপালেও সেলফ ডিপেণ্ডেণ্ট হৈ আপোনালোকে চলিব পাৰিব, তেনেকুৱা কোৰ্চৰ কিছুমান কথা আজি ডিছকাছ কৰিম। কাৰণ এজনক ৰিপ্লাই দিবলৈ মানে অকণ প্ৰব্লেম হয়। চ' মষ্ট প্ৰফিটেবল দুটামান কোৰ্চৰ আজি ভিডিঅ'টো আগবঢ়াইছোঁ। চ' ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব, আৰু যোনে নতুন আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি এতিয়া বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে নতুন আপডেটবিলাক আপোনালোকে পাই থাকে। আৰু আপোনালোকে মোক ইনষ্টা Mo4 বা ফেচবুক পেজ ম'চিছ মেডিকেল গাইড, তাতো আপোনালোকে ফ'ল' কৰি দিব পাৰে। চ' বলক ভিডিঅ'টো ফটাফট ষ্টাৰ্ট কৰোঁ। চ' আজিৰ ভিডিঅ'টো মই ক'লোৱে যে মেডিকেল কোৰ্চত সবচে বেছি ডিমাণ্ডিং কোনকেইটা কোৰ্চ কৰিলে ইন ফিউচাৰ আপোনালোক ছিকিউৰ হ'ব বা লগে লগে জব পাব। চ' তাৰে কিছুমান ডিছকাছ কৰোঁ মেল এণ্ড ফিমেল বহুত কেণ্ডিডেটৰ কাৰণে। প্ৰথমে ফিমেল কেণ্ডিডেটৰ কাৰণে মই দুটামান কোৰ্চৰ বিষয়ে কওঁ, কাৰণ আপোনালোকে যোনে নহওক মোৰ ভিডিঅ'বিলাকত চাই থাকা যে মই বেছিকৈ নাৰ্ছিং কোৰ্চৰ বিষয়ে দিওঁ, কাৰণ নাৰ্ছিং কোৰ্চ ইজ দ্য মষ্ট ডিমাণ্ডিং কোৰ্চ ইন দিছ টাইম। মানে এইটো সময়ত নাৰ্ছিং কোৰ্চটো সবচে বেছি ডিমাণ্ডিং হৈ আছে, both GNM and BSc নাৰ্ছিং ফিমেল কেণ্ডিডেটৰ কাৰণে ইন আছাম, বাট আউট অফ আছাম ফিমেল মেল বহুত কেণ্ডিডেটে পঢ়ি আছে। বহুত ডিমাণ্ডিং হয় আজিৰ যুগত, কাৰণ যিমান আপগ্ৰেড হৈ আছে সিমান মেডিকেলবিলাক বনাই আছে চৰকাৰে। মেডিকেলত পষ্টিং দিব হ'লে নাৰ্ছিং উইদাউট নাৰ্ছ ষ্টাফ কোনো মেডিকেল নচলে, আৰু নাৰ্ছিং ষ্টাফক বেকবোন বুলি কয় মেডিকেলৰ। চ' নাৰ্ছিং কোৰ্চ ইজ দ্য মষ্ট প্ৰফিটেবল, মানে GNM অৰ BSc নাৰ্ছিং বহুত, বাট ANMৰ প্ৰফিট অলপ কম আছে, কাৰণ ANMটো ৰুৰেল এৰিয়াত দিয়া হয়। HWC লেভেল হওক বা PSc মানে বেছিকৈ হেৰি নাথাকে, জব তেনেকৈ নোলায়। চ' বেছিকৈ প্ৰফিট GNM অৰ BSc নাৰ্ছিং। যদি ছায়েন্স ষ্ট্ৰীমৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বহি আছে তেতিয়া BSc নাৰ্ছিং কৰিব পাৰে আণ্ডাৰ গভৰ্ণমেণ্ট বা প্ৰাইভেটতো। বাট যদি আৰ্টছ কেণ্ডিডেট হয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰি বহি আছে, তেতিয়া GNM কোৰ্চ কৰিব পাৰে আণ্ডাৰ গভৰ্ণমেণ্ট, যিটো আমাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ অধীনতো হয়, বা প্ৰাইভেটকৈও ল'ব পাৰে। বাট এইবাৰ এটা ৰুল কৰিছে, প্ৰাইভেটকৈ এডমিশ্যন ল'লেও শ্ৰীমন্ত শংকৰদেৱৰ যিটো CEE এক্সাম পাছ কৰাটো কম্পালচৰি হ'ব লাগিব। চ' এইটো হৈ গ'ল ফিমেল কেণ্ডিডেটৰ কাৰণে। বাট ফিমেল কেণ্ডিডেটে বাকীখিনিও যে কৰিব নোৱাৰিব সেইটো কথা নহয়, বাট সবচে প্ৰফিটেবল এইটো। চ' এতিয়া মেল কেণ্ডিডেটৰ কাৰণে মই কওঁ, মেল কেণ্ডিডেটৰ কাৰণে আজিকালি দেখিছে D.Pharm আৰু B.Pharm, বেচেলাৰ অফ যিটো ফাৰ্মাচী আৰু ডিপ্ল'মা। ফাৰ্মাচীটো দুটা থাকে, ডিপ্ল'মা আৰু বেচেলাৰ ডিগ্ৰী যিটো। চ' দুইটাতে প্ৰফিট আছে। যদি আজিকালি গভমেণ্টত ফাৰ্মাচীৰ যিটো জব তাৰো এডভাৰটাইজ ওলাব লৈছে, আৰু নোলালেও একো কথা নাই, আপোনালোকে নিজৰ সেইটো খুলি নিজে মানে ফাৰ্মাচী খুলিও চলিব পাৰে। বাট ফাৰ্মাচীৰ জবটো আজিকালি বহুত ডিমাণ্ডিং হ'বলৈ লৈছে। তাৰপিছতে আছে লেব টেকনিচিয়ান, যিটো লেবৰেটৰী টেকনিচিয়ান কোৰ্চটো আজিকালি বহুত এটা হেৰি হৈছে, কাৰণ যিমান হস্পিটেল হৈছে সিমান লেবৰেটৰী লাগিছে, সিমান প্ৰাইভেটকৈ লেবৰেটৰী খুলিছে, আণ্ডাৰ গভৰ্ণমেণ্টৰ টেকনিচিয়ান বিচাৰি আছে। চ' যিটো আমাৰ লেবৰেটৰী টেকনিচিয়ান কোৰ্চটো আপোনালোকে কৰিব পাৰে, সেইটো এটা মষ্ট ডিমাণ্ডিং কোৰ্চ। D.Pharm, B.Pharm, লেবৰেটৰী টেকনিচিয়ান, BSc নাৰ্ছিং, GNM সবচে বেছি প্ৰফিটেবল। তাৰপিছত আৰু কিছুমানৰ কোৰ্চ আছে, যেনেকৈ ৰেডিঅ'লজিষ্ট হওক, OT টেকনিচিয়ান হওক, বাট সেইকেইটা অলপ জব ফালৰ পৰা অলপ কম ফেচিলিটি আছে, কাৰণ এডভাৰটাইজ বহুত কমকৈ ওলায়। আদাৰৱাইজ বাকী যিকেইটা ক'লোঁ সেইকেইটা সবচে বেছি জব কাৰণে এডভাৰটাইজ ওলায়। চ' এইকেইটা আজিৰ দিনত সবচে বেছি ডিমাণ্ডিং। চ' আপোনালোকে সুধি থাকে, চ' মই আজি ভিডিঅ'ৰ থ্ৰুদি আপোনালোকক জনাই দিলোঁ। চ' যদি কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰি আকৌ সুধিব, বা মোক ইনষ্টা Mo4 বা ফেচবুক পেজ ম'চিছ মেডিকেল গাইড, তাতো আপোনালোকে সুধিব পাৰে। চ' আজি আছিলে এইটোৱে ভিডিঅ'। মোৰ বহুত মাথা বিষ হৈ আছে, বহুত চৰ্দি দেখিছেই, নাক চাক ৰঙা হৈ আছে। চ' ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইয়াতে আজি ভিডিঅ'টো সমাপ্ত কৰোঁ।